ৰাতিপুৱা 10:30 মানৰ সময় আছিল। অৰুণাচলৰ নাহৰলগুনৰ পৰা শিলচৰ অভিমুখী ৰেলখনৰ অপেক্ষাত আছিল আদিত্য। আদিত্য এজন 18-19 বছৰীয়া ধুনীয়া যুৱক। সি চাকৰি পোৱা 2 বছৰ হৈছিল। সি শিলচৰত চাকৰি কৰে। নিজৰ চাকৰিৰ বাবে আদিত্যৰ এই ভ্ৰমণটো আছিল। আদিত্য ৰেলখনত উঠি নিজৰ আসনত বহিল। এনেতে তাৰ সন্মুখৰ ছিটত এজন ধুনীয়া 16-17 বছৰীয়া গাভৰু ছোৱালী আহি বহিল। বহিয়ে তাই নিজৰ বেগৰ পৰা কিতাপ এখন উলিয়াই পঢ়িবলৈ লয়। জিন্স লং পেণ্ট আৰু বগা ৰঙৰ পাতল টপ পিন্ধা ছোৱালীজনীৰ চকুলৈ আদিত্যৰ চকু পৰিল। ছোৱালীজনী কিতাপ পঢ়িছে আৰু মাজে মাজে খিৰিকীৰে বাহিৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছে। আদিত্য সেইজনীক চাই চাই গৈ থাকিল। কিন্তু ছোৱালীজনী গম নাপায় তাইক কোনোবাই চকু দিছে বুলি। ছোৱালীজনীৰ চকুত অতুলনীয় শান্তি বিৰাজমান আছিল। তাৰোপৰি ছোৱালীজনীৰ দেহ চুলি সকলোখিনি আদিত্যক আকৰ্ষণ কৰিছিল। কিন্তু আদিত্য সাহস গোটাব পৰা নাই সেইজনীক কিবা এষাৰ ক'বলৈ। এনেদৰে প্ৰায় এঘণ্টা ৰাস্তা অতিক্ৰম কৰাৰ পিছত ছোৱালীজনী শৌচাগাৰলৈ সোমাই পৰে। এনেতে ৰেলখন আন এখন ষ্টেচন আহি পালে। সেই ষ্টেচনত এগাল মানুহ উঠি তাইৰ ছিটখন দখল কৰে। ছোৱালীজনী শৌচাগাৰৰ পৰা উভতি আহি দেখা পায় তাই বহা ছিটখন বৃদ্ধা মানুহে বহি আছে। তাই কাকো আপত্তি নকৰি আদিত্যৰ ওচৰতে থিয় হৈ থাকিল। আদিত্যৰ চকু আন কলৈকো যোৱা নাই, মাত্ৰ তাইৰ ফালে যায়। এইবাৰ তাইক বেছিকৈ ধুনীয়া লাগিছে আৰু আদিত্যক বহুত বেছি আকৰ্ষণ কৰিছে। এনেদৰে কিছু দূৰ ৰাস্তা অতিক্ৰম কৰাৰ পাছত আদিত্য মনত সাহস গোটাই ক'লে, হেল্ল', আপুনি মোৰ ছিটত বহক, মই থিয় হৈ যাম। আদিত্য এইষাৰ কৈ থিয় হৈ দিলে। ছোৱালীজনী প্ৰথমতে খুচমুচ খাইছিল। তাৰ পিছত আদিত্যৰ ছিটত বহি ল'লে আৰু ছোৱালীজনীৰ ঠাইত সি থিয় হৈ থাকিল। আদিত্যৰ এই সন্মানৰ বাবে হয়তো ছোৱালীজনীৰ মুখৰ মাত শুনিবলৈ পালে। তাই আদিত্যক সুধিলে, আপুনি কলৈকে যাব? তাইৰ শুৱলা মাতে আদিত্যৰ অন্তৰ স্পৰ্শ কৰিল। মই শিলচৰলৈ যাম। আৰু আপুনি? দুয়োৰে গন্তব্যস্থল একেই, দুয়ো শিলচৰলৈ গৈ আছে। এইটোৱে আছিল দুটাৰ মাজত হোৱা প্ৰথম কথা বতৰা। আদিত্য তাইৰ মুখলৈ চাই চায়ে গৈ থাকিল। ছোৱালীজনীও আদিত্যৰ মুখলৈ মাজে মাজে লক্ষ্য কৰে। যেতিয়াই তাই আদিত্যৰ মুখলৈ চায় তেতিয়াই সি মুখখন আনফালে ঘূৰাই দিয়ে। এবাৰ হঠাৎ দুয়োৰে চকুৱে চকুৱে খুন্দা মাৰিলে আৰু দুয়ো লাজতে তলমূৰ কৰিলে। ইফালে ৰেলখন বেগেৰে গৈ আছে, আনফালে দুয়ো চকুৰে প্ৰেমৰ কথা পাতিছে। লাহে লাহে দুয়োৰে মাজত আকৌ কথা বতৰা আগবাঢ়িব ধৰিলে। ছোৱালীজনী ক'লে, আপুনি কি কৰে? মই ডিফেন্সত কৰোঁ, বৰ্তমান মোৰ চাকৰি শিলচৰত। ছোৱালীজনীও ক'লে, মোৰ দেউতাক ডিফেন্সতে কৰে। কথা বতৰাৰ মাজেদি দুয়োৰে পৰিচয় হয়। ছোৱালীজনীৰ নাম কাব্য। কাব্যই আৰু ক'লে যে তাই কিতাপ পঢ়ি, ভ্ৰমণ কৰি আৰু চাহ খাই ভাল পায়। কিছু সময়ৰ পাছতেই ৰেলখন সৰু ষ্টেচনত ৰখালে। কাব্যৰ কাষৰ ব্যক্তিজন তাতেই নামিলে। যিহেতু তাইৰ কাষৰ ছিটটো খালী হৈ আছে সেয়েহে আদিত্যক বহিবলৈ অনুৰোধ জনালে। আদিত্যই তাইৰ কাষত বহিল আৰু 2 কাপ চাহ কিনি ল'লে। আকৌ ৰেলখন যাত্ৰা আৰম্ভ কৰিলে। দুয়ো কথা পাতিছে আৰু ৰেলখন বেগেৰে গৈ আছে। মাজে মাজে দুটিয়ে ইজনে সিজনক কিবা কৰিছে। কথাৰ মাজতে কাব্যই কৈ পেলালে, তোমাৰ ভালপোৱাৰ প্ৰতি বিশ্বাস আছেনে? আদিত্য মিচিকীয়া হাঁহিৰে ক'লে, কিয় নাই, যদিহে বিশ্বাসী ছোৱালী পাওঁ। কাব্যই খিৰিকীৰে বাহিৰলৈ চাই ক'লে, মই এনেকুৱা অনুভৱে কৰোঁ। কিন্তু আজিকালিৰ মানুহে ভালপোৱাক একেবাৰে সাধাৰণভাৱে লয়। কাব্যই কথাবোৰ বহুত গভীৰভাৱে কৈছিল আৰু আদিত্যক তাইৰ ফালে আৰু বেছিকৈ আকৰ্ষিত কৰিছিল। এটা সময়ত বৰষুণৰ টোপালত তিতি যোৱা গধূলি হ'বলৈ ধৰিলে। অচানক বতৰ সলনি হৈ যায় আৰু পাতলকৈ সৰু সৰু বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে। ৰেলৰ খিৰিকীৰে বৰষুণৰ টোপালবোৰ আহি দেহত খুন্দা মাৰিছে। কাব্যই দুখন হাত খিৰিকীৰে বাহিৰলৈ ওলাই দিছে আৰু বৰষুণৰ টোপালবোৰৰ পৰা মজা লৈছে। আদিত্যই ক'লে, তোমাক দেখি এনেকুৱা লাগিছে কিজানি তুমি বৰষুণ বহুত ভাল পোৱা। কাব্যই হাত দুখন বাহিৰলৈ উলিয়াই ক'লে, হয়, বৰষুণৰ পানীত তিতিব পালে নিজকে ধুনীয়া যেন অনুভৱ হয়। আদিত্য গভীৰভাৱে ক'লে, তুমি সঁচাকৈ ধুনীয়া। কথাষাৰ শুনি তাই হাত দুখন ভিতৰলৈ আনিলে আৰু তাই আদিত্যৰ মুখলৈ একে লেঠাৰিয়ে চাই থাকিল, যেন কিবা এটা অকথিত অনুভৱৰ জন্ম হৈছে। দুয়ো এক সঁচা প্ৰেমৰ অনুভৱ কৰিলে। ৰেলখন নিজৰ গন্তব্য স্থানলৈ বেগেৰে গতি কৰিছে। আদিত্য আৰু কাব্য বন্ধুত্বৰ পৰা আগবাঢ়ি প্ৰেম ভালপোৱাৰ প্ৰতি ভাবি আছে। কিন্তু ইজনে সিজনক ক'ব পৰা নাই
তোমাক ভাল পাওঁ বুলি। অচানক যেতিয়া ৰেলখন এটা সুৰংগৰ মাজেৰে যাবলৈ ধৰিলে তেতিয়া আন্ধাৰত কাব্যই আদিত্যক সাবটি ধৰিলে। আকৌ যেতিয়া সুৰংগৰ পৰা ৰেলখন ওলাই আহে তেতিয়া পোহৰত কাব্যই আদিত্যক লাহে লাহে এৰি দিয়ে আৰু কয়, ভয় লাগিছিল। আদিত্যই মিচিকিয়াই হাঁহিলে আৰু অনুভৱ কৰিলে এইটো কেৱল তাই ভয় খোৱা নহয়, ইয়াত কিবা এটা ৰহস্য আছে। আৰু এখন ষ্টেচন পাৰ হ'লে শিলচৰ ষ্টেচন পায়গৈ। দুয়োৰে মনত কিবা কিবি ভাৱ আহিবলৈ ধৰিলে। সিহঁত দুয়ো জানে এই ভ্ৰমণ শেষ হোৱাৰ লগে লগে ইজনে সিজনক এৰি দিব লাগিব। ঠিক শিলচৰ ষ্টেচন পোৱাৰ আগতেই আদিত্যই সাহস গোটাই ক'লে, আমি জানো সদায় এনেকৈ লগ পাম? কাব্যই লাহেকৈ হাঁহি এটা মাৰি ক'লে, কিয়, ভ্ৰমণ শেষ হৈ যোৱাৰ পাছত বন্ধুত্বও শেষ হৈ যায় নেকি? আদিত্যই এটা দীঘল উশাহ লৈ ক'লে, নহয়ও, মই বিচাৰো এই ভ্ৰমণ আমাৰ জীৱনৰ অংশীদাৰী হৈ পৰে যে। কাব্য, মই নিজেই নাজানো এইবোৰ কি ঘটনা ঘটি আছে, কিন্তু মই ইমানেই জানো তোমাৰ অবিহনে আধাৰুৱা অনুভৱ কৰি আছো। ষ্টেচন আহি পালে আৰু দুয়ো ৰেলৰ পৰা নামি আহিল। প্লেটফৰ্মত দুয়ো ৰঙা পৰি ইজনে সিজনৰ চকুলৈ চাব ধৰিলে। তাৰ পাছত কাব্যই মনতে সাহস গোটাই ক'লে, জানা আদিত্য, তোমাৰ দৰে মই ভাবি আছো, কিন্তু ক'বলৈ ভয় লাগি আছিল। তাইৰ এই মনোভাৱ প্ৰকাশ পোৱাৰ পিছত আদিত্যৰ মনত আনন্দৰ ভাৱ আহিল আৰু তাইৰ চকুলৈ চাই চাই ক'লে, তেনেহ'লে এতিয়া কিহৰ ভয়? আহা মোৰ বুকুৰ মাজলৈ। সেই মানুহৰ ভিৰ হৈ থকা ষ্টেচনত ৰেলৰ দীঘলীয়া হৰণৰ মাজত কাব্যই আই লাভ ইউ বুলি ক'লে। আদিত্যও আই লাভ ইউ কৈ হাত দুখন মেলি দিলে। কাব্যই আদিত্যৰ বুকুৰ মাজত সোমাই পৰে আৰু মানুহৰ সন্মুখতে দুয়ো সাবটি ধৰে।